वेलकम बैक टू माय মোৰ নতুন এটা মিনি ব্লগ আৰু আজিও আমাৰ দোকান ওপেনিং কৰা হৈ গ'ল ধুনীয়াকৈ এফালে আমাৰ চিকেন পকৰা বনি আছে এফালে আমাৰ চিকেন পকৰা এফালে ম'ম' হৈ আছে বাকী এফালে বাৰ্গাৰ ডেইলি যিমান থাকে বাৰ্গাৰ এফালে চিকেন ললিপপ এফালে চাওমিন এফালে ফ্ৰাইড ৰাইচ এফালে চিকেন এফালে ৰোল আৰু এফালে মছলা বাকী আজি আমাৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা আহিছিলে আমাৰ খাবলৈ এফালে আমাৰ মৃগাংক এফালে আমাৰ ভাৰ্গৱ খাকলাৰী এফালে আমাৰ ডিয়ামেছে আমাৰ ম'ম' খাই আছে আমাৰ বাকী ঘৰৰ ল'ৰাকেইটা ৰোল খাইছিলে খতম হ'ল খাই কেনেকুৱা লাগিলে খাই কেনেকুৱা লাগিলে মৃগাংক কেনেকুৱা লাগিলে হা কিবা এটা কৈ দে কি কবি ভাল লাগিলে তই কি কবি কিবা এটা কৈ হা কাক কৈছ আই লাভ ইউ চুমা দি দে চুমা এটা দি দে অঁ আৰু দিয়া কিবা কবি হা তো আমাৰ ঘৰৰ ল'ৰাকেইটাই কাৰোবাক কাৰোবাক চুমা তোমাৰ দি দিছে এইফালে আমাৰ বহি আছে আমাৰ দাদা আৰু বাইদেউ এইফালে আমাৰ দুজন বহি আছে বাকী চাওক আৰু মিনি ব্লগটো চাইছে তৌলতা মেচ কিবা এটা কৈ দিয়ক আমাৰ তৌলতা মেচে খাই দিছে কি কৈছে তৌলতা মেচ এয়া ম'ম' খাম এতিয়া ম'ম' খাওক এই আমাৰ দোকানৰ পৰিৱেশ সন্ধিয়া টাইমৰ চাৰিআলি চুনচান আজি চাৰিআলিখন অলপ চুনচান হৈ গৈছে ক'ব পৰা নাই আজি মানুহ কম বাৰু ইমান এটা নাই এইফালে এজন দুজনকৈ ওলাই আছে আৰু এইফালে আমাৰ ছটাজনে ম'ম' খাই আছে পিছে 10টা আৰু এইফালে আমাৰ দোকানত কাষ্টমাৰ আহি আছে অলপ চলপকৈ এইফালে এক দুটাকৈ কাষ্টমাৰ আহি আছে এইফালে আমাৰ ফ্ৰাইড ৰাইচৰ কাৰণে পিঁয়াজ কাটি আছে বাকী এইবোৰ কিবা কিবি কাটি আছে আমাৰ পেহাই এইফালে আৰু বাকী বনি আছে পকৰা আহক আপোনালোকে এবাৰ ভিজিট কৰক আমাৰ দোকান তো কি ক'ম আৰু আহিব দিয়ক এবাৰ সকলোৱে